জয় যীশু পিতৃ ঈশ্বৰ আৰু প্ৰভু যীশু খ্ৰীষ্টৰ নামেৰে আপোনালোক সকলোলৈ অনুগ্ৰহ আৰু শান্তি প্ৰচুৰ পৰিমাণে হৈ থাকে। মোৰ প্ৰিয় ভাই আৰু বন্ধুসকল, আহক আজি আমি জানো যে আচলতে ঈশ্বৰনো কোন হয়। হয়, ঈশ্বৰৰ বাক্য যেতিয়া বাইবেলৰ সেই পদ মই যে আপোনাক এই ভিডিঅ'ৰ লগত ইনক্লুড কৰি দি আছোঁ, আমি যেতিয়া সেই পদ পঢ়োঁ আমি জানিবলৈ পাৰোঁ যে ঈশ্বৰ সৃষ্টিকৰ্তা হয়। তেওঁ সকলোৰে সৃষ্টিকৰ্তা হয়। তেওঁ আপোনাৰ আৰু মোৰো সৃষ্টিকৰ্তা হয়। দ্বিতীয়তে ঈশ্বৰৰ বাক্যই আমাক দেখুৱায় যে তেওঁ আমাৰ স্বৰ্গীয় পিতৃ হয়, অৰ্থাৎ তেওঁ আমাৰ সোৰ্স হয়। পিতৃ মানে সদায় মনত ৰাখিব, সোৰ্স মানে দাতা হয়। তৃতীয়তে আমি যেতিয়া পঢ়ো আমি গম পাওঁ যে ঈশ্বৰ দাতা হয়, অৰ্থাৎ ঈশ্বৰৰ বাক্য আমাক কয় যে কেৱল তেওঁই সকলোকে জীৱন আৰু নিশ্বাস আৰু আটাই বস্তু দিয়ে। আৰু চতুৰ্থতে তেওঁ এজন বিচাৰকো হয়। তেওঁ সদায় ন্যায় বিচাৰ কৰে আৰু তেওঁৰ বিচাৰৰ সন্মুখত কোনো সাৰি যাবলৈ নোৱাৰে। সেই নিমিত্তে আমি আমাৰ সেই পিতৃক আহক আমি বিচাৰো, কাৰণ ঈশ্বৰৰ বাক্য আমাক কয় আমি আমাৰ সেই ঈশ্বৰক আমি বিচাৰিব লাগে। আৰু যেতিয়া আমি আমাৰ ঈশ্বৰক বিচাৰিম, ঈশ্বৰৰ বাক্যই বাইবেলত যেতিয়া আমি পঢ়ো আমি পাম যে আমি যদি সত্য সেইদৰে আমি তেওঁক বিচাৰো আমি তেওঁক পাম। আৰু যেতিয়া আমি তেওঁক পাম আমাৰ জীৱন সম্পূৰ্ণৰূপে সফল হ'ব আৰু আমাৰ জীৱনৰ সকলো সমস্যা দূৰ হ'ব আৰু আমাক যি লাগে সুস্থতা সমাধান সকলো আমি প্ৰাপ্ত হ'ম। কিয়নো কেৱল তেওঁই সৃষ্টিকৰ্তা, কেৱল তেওঁই স্বৰ্গীয় পিতৃ হয়, কেৱল তেওঁই আমাৰ দাতা হয়, যোনে আমাক জীৱন নিশ্বাসৰ আটাই বস্তু দিয়ে, আৰু কেৱল তেওঁই বিচাৰক হয়। জয় যীশু। ঈশ্বৰে আপোনাক সকলোকে আশীৰ্বাদ কৰক প্ৰভু যীশু খ্ৰীষ্টৰ নামত।